ৰাতিপুৱাই এটা বৰ ধুনীয়া অভিজ্ঞতা। তাৰমানে মই ডিউটিলৈ ওলাই আহোঁতে বোলো একেবাৰে বাইকখনৰ কাম অলপমান আছিলে, কামখিনি কৰি যাওঁ। জাষ্ট বাইকখনৰ কামটো হৈছে আৰু তেনেকুৱা এটা গাড়ীৰ সন্মুখেদি মানে এখন টেম্পু গৈছে। টেম্পুখনৰ পৰা এটা মোবাইল সৰি পৰিল, তেওঁলোকে গমেই নাপায়। এজন মানুহে মানে মোবাইলটো লৈ একদম দৌৰ মাৰিলে নহয়, কিয় দৌৰিলে কি কথা মই সেইটো অৱশ্যে গম নাপাওঁ। কিন্তু জাষ্ট মোৰ বাইকখন ঠিক হৈছিল আৰু তেতিয়া মই বোলো লগতে মোৰ ভাইটি যিটো বাবুৱে মোৰ বাইকখনৰ কাম কৰে, তাক বোলো যোৱাচোন, যোৱা বাইকখনকে লৈ যোৱা, তুমি একদম পটকে। সি লগে লগে গৈ পেলাই মানে টেম্পুখনক ক'লেগৈ হৈ পেলাই টেম্পুখন লগে লগে আহি পেলাই মোবাইলটো পালে। তাৰপিছত মানে কথাটো হ'ল কি, সেই মোবাইলটো পোৱাৰ পিছত যে যিটো হাঁহি ওলাই যায় মুখৰ পৰা, মানে সেইটো অন্তৰ চুই যায় মানে। সেইকাৰণে মনটো খুব বেছি ভাল লাগিছে, ভাবিলোঁ অভিজ্ঞতাটো শ্বেয়াৰ কৰোঁ। ৰাতিপুৱা এনেকুৱা এটা অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ পাওঁতে মানে মনটো কিবা এটা ভাল লাগি গৈছে। জাষ্ট ঘৰ আহি পাইছোঁহি, ঘৰো সোমাইছোঁহি, একদম মানে বৰষুণো আহিছে। কেনেকুৱা যে মানে বাইক চলাওঁতে এনেকুৱা যে ঠাণ্ডা লাগিছে নহয়, মানে মানে ঠাণ্ডাটো কিবা দিনক দিনে পিছুৱাই যোৱা নিচিনাহে লাগিছে। ফাগুন আহিব হ'ল, ইমান ঠাণ্ডা পৰিছে। আৰু এখন কিতাপ পঢ়ি আছোঁ, কথা মহাভাৰত, চক্ৰৱৰ্তী ৰাজা গোপালচাৰীৰ। মানে মহাভাৰতৰ কিছুমান কাহিনী আছে ইয়াতে। এতিয়া মই যিটো কাহিনী পঢ়ি আছোঁ আজি, এটা মানে ভাল লাগিলে কাহিনীটো, সেইকাৰণে মই শ্বেয়াৰ কৰিছোঁ। মেইন কাহিনীটো হ'ল মানে সুৰাক মানে কেতিয়াৰ পৰা আমাৰ সমাজত মানে বেয়া বুলি গণ্য কৰা হয়, মানে শাস্ত্ৰমতেদি কি মানে সেইটোৰ ওপৰত কাহিনীটো আছে। তাৰমানে পুৰণি কালত মানে অসুৰ আৰু দেৱতাবিলাকৰ মাজত মানে খুব যুদ্ধ হৈ আছিলে। দেৱতাসকলৰ মূল আছিলে বৃহস্পতি, দেৱগুৰু বৃহস্পতি, আৰু অসুৰসকলৰ মূল আছিলে দৈত্যগুৰু শুক্ৰাচাৰ্য। তাৰপাছত শুক্ৰাচাৰ্য এটা মানে খুব তেওঁ এনেও গুণী জ্ঞানী ব্যক্তি আছিলে। তেওঁ মানে এটা মন্ত্ৰ জানিছিলে, সঞ্জীৱনী মন্ত্ৰ বুলি। সেই সঞ্জীৱনী মন্ত্ৰৰ বলত মানে যুদ্ধত যিসকল অসুৰ নিহত হয় তেওঁলোকক আকৌ পুনৰ মানে জীয়াই তোলে, যাৰ কাৰণে মানে দেৱতাসকল খুব বিপদত পৰিছিল, নিৰুপায়ত পৰিছিল। তাৰপিছত তেওঁলোকে কি উপায় কৰিলে, বৃহস্পতিৰ পুত্ৰ মানে কচ, খুব ভাল এজন, তেওঁক মানে পঠিয়াই দিলে শুক্ৰাচাৰ্যৰ ওচৰলৈ যে তুমি সঞ্জীৱনী মন্ত্ৰটো শিকি আহা। তাৰপাছত কচ আহিলে গুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ। শুক্ৰাচাৰ্য এজন গুণী জ্ঞানী হয় কৈছোঁৱেই, গতিকে তেওঁ মানে নিৰাশ নকৰিলে, কৈছে তুমি বৃহস্পতিৰ পুত্ৰ, গতিকে তেওঁৰ প্ৰতি সন্মান জনোৱা হ'ব। শিক্ষা গ্ৰহণ কৰি আছে। আনহাতেদি শুক্ৰাচাৰ্যৰ এগৰাকী কন্যা আছিলে দেৱযানীয়ে মানে কচক দেখাৰ পৰা খুব মানে অন্তৰৰ পৰা ভাল পাবলৈ ল'লে, কিন্তু প্ৰকাশ কৰা নাছিলে। তাৰপিছত অসুৰবিলাকে গম পাইছিলে যে কচ আহিছে সঞ্জীৱনী মন্ত্ৰ শিকাৰ উদ্দেশ্যে। তেওঁলোকে ভাবিলে যে কি কৰা যায়, কেনেকৈ বাধা দিব পৰা যায় সঞ্জীৱনী মন্ত্ৰ শিকাত। তাৰপিছত প্ৰথমবাৰ কি কৰিলে, কচে যেতিয়া গৰু চৰাই আছিলে তেতিয়া মানে কচক কাটি টুকুৰা কৰি কুকুৰক মাংস খুৱাই দিলে। তাৰপিছত দেৱযানীয়ে খুব কান্দি কাটি হুলস্থুল লগালে। তেতিয়া দেউতাকে কি কৰিলে, সঞ্জীৱনী মন্ত্ৰৰ বলত আকৌ জীয়াই দিলে। কচ আহিলে, তাৰপিছত সুধিলে বোলে অসুৰ কিছুমানে মানে কি কয়, শুক্ৰাচাৰ্যক সুধিলে যে কি হ'ল। তেতিয়া কচে ক'লে যে নাজানো আৰু, মই এনেকৈ গৰু চৰাই থাকোঁতে মোক অসুৰ কিছুমানে মাৰি পেলালেহি, কিন্তু মই নাজানো আৰু কেনেকৈ জীৱন পালোঁ কাৰণেতো আহি ওলাইছোঁহি। তাৰপিছত নেক্সট আকৌ এবাৰ মানে কি কৰিলে, অসুৰবিলাকে দেখিলে যে নাই এনেকৈ নহ'ব, এইবাৰ মাৰি পেলাই মানে পতাত পিচি পেলাই সাগৰ পানীত উটুৱাই দিলে। তাৰপাছত পুনৰ সেই তেনেকৈ গুৰু শুক্ৰাচাৰ্যই আকৌ সঞ্জীৱনী মন্ত্ৰৰ বলত তেওঁক জীৱন দিলে। লাষ্ট কি কৰিলে অসুৰবিলাকে, এইবাৰ কচক মাৰি পুৰি আৰু সেই ছাইবোৰ সুৰাৰ লগত মিহলাই শুক্ৰাচাৰ্যক খুৱাই দিলে। শুক্ৰাচাৰ্যই একো ভবা নাছিলে, খাই দিলে। তাৰপাছত বহুত দিন হ'ল, যেতিয়া ঘূৰি অহা নাই, কান্দা কোটা হুলস্থুল লগাইছে দেৱযানীয়ে। লাষ্টত গুৰুৱে গম পালে যে তেওঁৰ শৰীৰৰ ভিতৰতে সোমাইছে। তাৰপিছতে তেওঁ সঞ্জীৱনী মন্ত্ৰ প্ৰয়োগ কৰি পেলাই কচক মাতিলে, কিন্তু কচে কৈছে গুৰুদেৱ মই আপোনাৰ শৰীৰৰ ভিতৰত আছোঁ, মই কেনেকৈ যাম এতিয়া। তেতিয়া গুৰুৱে উপায়বিহীন, তেতিয়া গুৰুৱে কি কৰিলে, সঞ্জীৱনী মন্ত্ৰ, তাৰ আগত দেৱযানীক এটা কথা ক'লে যে এতিয়া হ'ব কি, মই তেওঁক মাতি আনো, তেতিয়াহ'লে হয়তো তেওঁ জীয়াই থাকিব, নহ'লে মই জীয়াই থাকিম, যিকোনো এজন, কাৰণ তেওঁ ওলাই আহিলে মোৰ শৰীৰটো মৃত্যু হ'ব। তেতিয়া মানে দেৱযানীয়ে খুব কান্দি কাটি তথাপিও মোক দুইজনকে লাগে। তাৰপিছত বহুত চিন্তা কৰি পেলাই গুৰুৱে এটা উপায় পালে, তেওঁক মানে শৰীৰৰ ভিতৰত থাকোঁতে তেনেকৈ তেওঁক যোগৰ বলেৰে মানে সেই সঞ্জীৱনী মন্ত্ৰটো কচক শিকালে। আৰু শিকাই পেলাই ক'লে যে মইতো
ওলাই অহাৰ পিছত তুমি ওলাই অহাৰ পাছত মোৰ মৃত্যু হ'ব ঠিকেই, কিন্তু তুমি মোক পুনৰ জীৱন দিয়াবা। তাৰপাছত কচ ওলাই আহিলে, শুক্ৰাচাৰ্য নিথৰ হৈ পৰিল, আকৌ পুনৰ জীৱন দিলে। তেতিয়াৰ পৰা মানে শুক্ৰাচাৰ্যই সেই কি হিচাপে নিয়মটো দিছে মই সেইকণত অকণমান মই পঢ়ি দিছোঁ। কচৰ মুখে সকলো কথা শুনি মহাতপস্বী মহাতেজস্বী কিন্তু ওখ মনৰ শুক্ৰাচাৰ্য বৰ ক্ৰোধিত হ'ল। তেওঁৰ সুৰাসেৱী হোৱাৰ বাবেহে দুষ্ট অসুৰবোৰ তেওঁৰ লগত এনে চাতুৰি কৰিব পাৰিলে। গতিকে মানৱ জাতিৰ মংগলৰ বাবে তেওঁ তেতিয়াই বিধান দিলে, এতিয়া সুৰাপান ধৰ্ম বিৰোধী কৰ্ম হ'ব। যি লোকে সুৰাপান কৰিব তেওঁৰ জ্ঞান লোপ পাব আৰু ধৰ্মই তেওঁক এৰা দিব। তেনে লোক সকলোৰে ঘৃণাৰ পাত্ৰ হ'ব। এয়া মানৱলৈ মোৰ বাণী, ইয়াক অলংঘনীয় ধৰ্মনীতি বুলি সকলোৱে গণ্য কৰিব লাগিব। তাৰ পাছত দেৱযানীয়ে তেওঁক মানে প্ৰেম প্ৰস্তাৱ দিলে, কিন্তু মানে কচে কি কৰিলে যে আপুনি মোৰ গুৰু কন্যা, গতিকে এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। তাৰপিছত তেওঁ বিদায় লৈ গুচি গ'লগৈ আৰু মানে দেৱযানীয়ে মানে ধৰ্মকৰ্মতে মনোযোগ দিলে আৰু